হেল্ল' জিংজাং। অঁ বিদুৰ ভাই ক। ক'ত আছ তই? অঁ মই ঘৰতে আছোঁ। মোক সহায় এটা কৰিব লাগিছিলে, পাৰিবিনে? কি সহায় কৰিব লাগে? পইচা পাতি হ'লে নিবিচাৰিবি আকৌ দেই। এই পইচা পাতি নালাগে নহয় মোক। অঁ তেতিয়াহ'লে ক কি কৰি দিব লাগে? বাগান চাবলৈ তোৰ সেই জহনি যোৱা চাহাব এটা আহিছে অ'। মেনেজাৰে ক'লে আকৌ তোৰ সেই যা বোলে সেই চাহাবক বাগান দেখাই আনগে। সি আকৌ মোক ইংৰাজীত সেই আবুল তাবুল সুধি আছে। মইতো বুজি পোৱা নাই, সিও মোৰ কথা বুজি পোৱা নাই। তইও বুজি পোৱা নাই, সিও বুজি পোৱা নাই, মই ইয়াৰ পৰা কি কৰিব লাগে? এই বৈজপাতে মৰা গছজোপাত যে দেখি মেলি সুধিছে মানে সি, মই কি বুলি ক'ম বাৰু? কৈ দে আকৌ বজ্ৰপাতে মাৰিলে বুলি। আৰে ভাই ইংৰাজীত সুধিছে, হোৱাট ড্ৰাই ইজ ট্ৰী, মই কি বুলি ক'ম? কৈ দে আকৌ চেলেলেলেক ঢাই ট্ৰী ইজ ড্ৰাই। চেলেলেলেক ধাই ট্ৰী ইজ ডাই। হ'ব দে মই তোক আকৌ কৰিম পাছত। আকৌ কি হ'ল বে? আৰে ভাই এই হোলাটো দেখি হোৱাট ইজ দিছ বুলি সুধিছে, মই কি বুলি ক'ম? চালা সেই অকণমানি কথাটোও নাজাননে বাৰু তই? আৰে ভাই ক না পেলেচ কচোন। আৰ্নিং টু ভুটিকুৰ, কাটিং টু নলা, কামিং টু সৰহৰকৈ ৱাটাৰ, বনিং ইজ হোলা। বাছ তেনেকৈ কৈ দে, বুজি পাই যাব। আৰ্নিংটো ভুটিকুৰ, কাটিংটো হোলা, সৰহৰকৈ ৱাটাৰ, বনিং ইজ হোলা। ঠিক আছে হেৰি কৰিবি তই গধূলিকৈ লগ কৰিবি।